নমস্কাৰ, মই ইমৰান। আজি এই ভিডিঅ'টোত আমি ক্লাছ 10 গণিতৰ অনুশীলনী 1.1 ৰ 5 নম্বৰ কুৱেশ্যনটোৰ পৰা আমি সমাধান কৰিম। আগতে 4 নম্বৰ কুৱেশ্যনলৈকে দিয়া গৈছিল, গতিকে চাই থাকা। 5 নম্বৰ কুৱেশ্যনত কি দিয়া আছে? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 নাইবা 9m + 8 আৰ্হিৰ। এটা আমাক দেখাব দিছে, গতিকে সমাধান আমি কি পাম? প্ৰথমে আমি ধৰি লম যে কি দিয়া আছিল, দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো ইমান। গতিকে আমি ধৰি লম, ধৰা হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ধৰা হ'ল এ, যিকোনো আগৰ নিচিনা ধৰি লৈছো এই যিকোনো যোগাত্মক অখণ্ড সংখ্যা আছে আমাক ঘনফল উলিয়াব দিছে। গতিকে ঘনফল হলে এইটো আমাৰ ঘনফল কি হ'ব? এ কিউ, যত কি আছে a = bq + r 0 less than r less than equal r less than b। কি হৈছে? b টোত কৰি r টো সৰু হ'ব আৰু 0 কৈ r টো কি হ'ব? ডাঙৰ বা সমান হ'ব। গতিকে এইখিনি মই আগতে বুজাইছো, বেছি বুজাই নাথাকো। এটা কি লিখিম আমি? যদি b = কিমান হ'ব লাগিব? 9 হিসাবত 9 পাও আমি। b = যদি b = 9 হয়, r ৰ মান কি হ'ব? 0 ৰ পৰা কিমান যাব? ডট যাই কিনে 8 হ'ব। গতিকে বহুত দীঘল হৈ যাব। গতিকে আমি এটা বেলেগ আইডিয়াত কৰিব পাৰো। এটো কি আইডিয়াত কৰিব পাৰো আমি? 9 আছে আমাৰ, 9 ৰ বৰ্গমূল কিমান? 9 ৰ বৰ্গমূল কিমান? 3 ল'ব পাৰো আমি। 3 b = 3 ললো। 3 ললে কি হ'ব? r ৰ মান b = 3 হলে r = কি হ'ব? 0 1 2। এইখিনি পাম 0 1 2। 0 1 2 হলে কি লিখিম আমি? এতিয়া কি লিখিম? এতিয়া r = 0 হলে কি হ'ব? সূত্ৰৰ মতে a = bq + r, গতিকে a = b ৰ মান কি আছিল আমাৰ? 3q + r ৰ মান কি? 0। এতিয়া কি হ'ব আমাৰ? a = 3q। কৈছিল ন আমাক যে ঘনফল ল'ব লাগে। গতিকে a = 3q টো আমি কি কৰিম? দুয়োপিনে ঘনফল। গতিকে কি হ'ব? aq = 3q whole cube। aq = 3q whole cube মানে 3টা 3 পূৰণ হৈ আছে। গতিকে কি পাম আমি? 3টা 3 পূৰণ হৈ থাকিলে 3 3 × 9 এনেকে 3 × 3 × 3 3 3 × 9 9 3 × 27 cube। এটা aq = 27 cube হ'ল। গতিকে কি হ'ব? aq = আমাক লাগে কি? 9m আৰ্হিত লাগে। গতিকে 9m যদি পাব লাগে আমি কি কৰিম? 9 টোক আমি ওলাই লৈ আহিম ইয়াৰ পৰা। 9 × 3 লিখিলো। কিবা একোটো প্ৰব্লেম নাই। 9 3 × 27 ইফালে কিউব। এটা লিখিম ইয়াতে, যত m = ধৰি লৈছো আৰু এইটো যত m = 3q। গতিকে কি পাওঁ? aq = 9m, এইখিনিৰ মান 1। এবার কি আছে? এবার r = 0 হল। এবার r = কি দিয়া আছে? r = 1 দিয়া আছে। r = 1 হলে কি পাম? এইখিনি
ডিফাৰেণ্ট এইখিনি ভিতৰত মই ইফালে কৰি দিছোঁ a is equal to bq plus r a is equal to bq plus r গতিকে a is equal to b এর মান কি আছিল 3q plus 1 এটা কি কৰিম দুয়োপিনে কি কৰিম আমি ঘনক লম দুয়োপিনে ঘনক বা ঘনফল দুয়োপিনে ঘনফল দুয়োপিনে ঘনফল হলে কি হ'ব aq is equal to 3q plus 1 whole cube implies দিব পৰা ইয়াতে এইটো implies দিলো সময় কি দিয়া আছে implies aq is equal to এটো কি সূত্ৰত পৰিল আমাৰ a plus b whole cube a plus b whole cube সূত্ৰটো কি আছিল a plus b whole cube সূত্ৰটো তোমাৰ ইয়াতে লিখি দিছো মই a plus b whole cube is equal সূত্ৰটো আছিল a plus b whole cube is equal to কি হ'ব aq plus thrice ab ab লিখি ললা প্ৰথমতে আইডিয়া মতে ওলাই দিম মইটো thrice ab a plus b plus bq এইখিনিৰ পৰা আমি কি পাও aq plus thrice ab ৰ লগত এটো পূৰণ হৈছে গতিকে 3 thrice square b plus thrice ab ৰ লগত b টো পূৰণ গতিকে b দুটা আছে thrice ab square plus bq এইটো উত্তৰ এইকেনেকৈ লিখিব পাৰে এনেকৈ লিখিব পাৰে আমি এটা এনেকৈ লিখিম এইটোৰ দৰে তলৰটোৰ দৰে গতিকে এইটোক আমি ভাঙি লম 3q plus 1 দে আছে এখিনি ভাঙি লম আমি 3q whole cube plus thrice a square মানে হ'ব এইটো a এইটো b square thrice square b plus thrice a কি হিচাপে 3q আছে 3q thrice a b thrice a b square thrice a b square পালো plus bq মানে 1q এইখিনি এটা এইখিনি মই মুছাই দিম আৰু তোমালোকে যদি বুজি পাইছা ভালদৰে সূত্ৰটো লিখি লবা এটো aq is equal to তিনটা পূৰণ হৈছে গতিকে কি পাম আমি 27q ইয়াতে কি কিমান পাও 3 3 গুণ 9 9 3 গুণ 27 27q square plus 3 3 গুণ 9 9q plus 1 1 তিনিটা পূৰণ কৰিলে আমি কি পাও 1 পাও aq is equal to 27 9q plus 1 গতিকে আমি কি কৰিব পাৰো ইয়াৰ পৰা 9 টো কমন লব পাৰো 9 টো কমন ললে কি থাকিল 3q square plus 3q square now 3 27 3q cube plus 3q square plus 9 to যেটো কমন লৈছো মানে কিউ কেনেকৈ হল এটো 9 3 গুণ 27 9 into 3 27q 9 into 3 27 এবারে q square 9 into q 9q plus 1 লিখিম এটা আমি এখিনি কি লিখিম ব্র্যাকেটৰ ভিতৰত যিখিনি আছে আমি ধৰি লম ইয়াতে যেহেতু লিখব পাৰো বা যত m is equal to কি হ'ব 3q plus 3q square plus q এখিনি এনেকৈ ধৰি লব পাৰো এটোৰ মান কি আছে m is equal to আমি ধৰি লৈছো গতিকে এখিনিৰ মান m হ'ব aq is equal to 9 এখিনিৰ মান m plus 1 এটো কি মান হ'ব 2 নম্বৰ এইবাৰ কি আছে r is equal to আকৌ কি আছে এবাৰ r is equal to 2 r is equal to 2 হলে r is equal to 2 হলে r is equal to 2 হলে কি হ'ব আগৰ নিচিনা হেতু উত্তৰতে যাব অলপ a is equal to bq plus r গতিকে a is equal to মানে a is equal to b এর মান কি আছিল 3 আছিল আগৰ পাইছো 3q plus r এর মান কি আছে 2
R ৰ মান 3 আছে R ৰ মান কি আছিল 2 আছিল গতিকে এইখিনি কি কৰিম দুয়োপিনে ঘনফল দুয়োপিনে ঘনফল ললে কি হ'ব AQ is equal to 3Q plus 2 whole cube গতিকে কি হ'ব AQ is equal to এইখিনি আমি whole cube ললে 3Q whole cube plus 3 square B B2 আছে 2 এবাৰ এইটো A এইটো B গতিকে B2 2 আছে আৰু এইটো 3Q আছে plus 3A B square plus BQ টো এবাৰ কি পাইছো 2Q হ'ব A square is equal to এখানে কি পাম 3 3 9 3 গুণ 27 27Q plus 3 3 গুণ 9 9 3 গুণ 27 27 দুগুণ কিমান সমান হয় না 54 Q square plus 3 3 গুণ 9 9 4 গুণ 37 36 Q plus 8 AQ is equal to এইখিনি আমি কমন লম ইয়াৰে কোনখিনি কমন লব পাৰিম আমি 9 9 কোনখিনি পাম ইয়াতে যেটা আমাক 9 আর হিট নিব লাগিব 9 plus 8 8 টো নিশ্চয় পাইছো আমি গতিকে এই লাইনটোত আমি কমন লম এইখিনি আমি কমন লম ইয়াতে ব্ৰেকেট দিব পাৰে গতিকে 9 কমন ললো লোৱাৰ পিছত কি দেখিল 9 into 3 3 লগ 27 Q square Q 9 এ কিমান যাব সমান 900 গুণ সমান হয় 6 cube square 37 কিমান যাব 37 তক 9 এ কিমান যায় 9 4 গুণ 37 Q plus M যত M is equal to এইখিনি ব্ৰেকেটৰ ভিতৰখিনি ইয়াতে লিখিম 3Q plus 6Q square plus 4Q এইখিনি M ৰ মান গতিকে কি লিখিম আমি AQ is equal to 9 এইখিনিৰ মান M আছে M plus 8 এইখিনি হল এটো 3 নম্বৰ হল নিশ্চয় বুজি পাইছা এইখিনি এতিয়া আমি পাই গলো এইখিনি ইয়াত এতে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা ঘনফলটো কি হ'ব 9m কি হ'ব 9m 9m plus 1 নাইবা 9m plus 8 আৰহিৰ হ'ব কমপ্লিট Question number 6 to 6 কি দিয়া আছে কৈছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব 6 নম্বৰ কোৱেশ্চন 6 নম্বৰত কি দিয়া আছিল আমাৰ হিমাদ্ৰীয়ে কিমানটা আছিল ডাক টিকট সংগ্ৰহ কৰা ভাৰতীয় আছিল দিয়া আছে ভাৰতীয় ডাক টিকট কিমানটা 625টা আৰু আন্তঃৰাষ্ট্ৰীয় কিমানটা আছিল আন্তঃৰাষ্ট্ৰীয় আছিল 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট কিমানটা আছিল 325টা গতিকে ইয়াৰ মাজত ডিফাৰেন্স আছে এইটো কম আছিল এইটো বেছি আছিল ডাক টিকটৰ কি হ'ব যেহেতু আমাৰ কি দিয়া আছে ভাৰতীয় ডাক টিকট এইটো ডাঙৰ সংখ্যা আগৰ নিচিনাকৈ আমি পাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম আমি বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r যত কি আছিল
0 লেছ দেন এইটো চেপ্টাৰত এইখিনি মেন এইটো উপপাদ্য আমি পাইছো এইটো উপপাদ্য বা বিভাজন প্ৰণালীকা বুলি কওঁ এইটোৱে মেন এইটোক আমি ইম্পৰ্টেন্ট বুলি ভাবো গতিকে আমি কি পাম যেহেতু 6 to 5 greater than 3 to 5 এইখিনি এতিয়া কি লিখিম ইউক্লিডৰ কি প্ৰয়োগ কৰিম বিভাজন প্ৰণালীকা প্ৰয়োগ কৰি পাও প্ৰয়োগ কৰি কি পাও ইকুৱেল বিভাজন প্ৰণালীকা গতিকে ডাঙৰ সংখ্যাটো আমি লিখি লৈছো আগত 6 to 5 এইখিনি এতিয়া আমি ইয়াতে হৰণ কৰি দেখাম আগৰ নিচিনা হৰণ কৰিম 3 to 5 6 to 5 নিশ্চয় এইটো গম পাইছে কিমান বাৰ যায় 325 ৰে দুবাৰ গলে ইয়াতকৈ বেছি হ'ব গতিকে এবাৰ যাব কিমান হ'ল মাইনাস কৰিলে 0 0 3 এবাৰ 300 ৰে কি হ'ব ভাজ্যটোক যাব ভাজ্য কি আছে 325 ভাজ্য নহয় যাব সৰি ভাজক এইটো ভাজ্য হ'ব 325 কিমান বাৰ যাব এইটো একবাৰ যাব কিমান হ'ল 25 পালো মানে 25 পালো 25 ৰে আৰু এইটো কিমান বাৰ যাব 25 ৰে কোনটো যাব 300 যেটো আমাৰ ভাজক হৈ আছে 300 কিমান বাৰ যায় 25 ৰে কিমান বাৰ যাব 25 ৰে 25 2 গুণ 50 হলে 25 4 গুণ 100 25 8 গুণ 200 গতিকে 25 12 গুণ হ'ব 25 12 গুণ 300 এনেকৈ আইডিয়া বিলাক লবা পূৰণ কৰাৰ ক্ষেত্ৰত 0 এতিয়া বেলেগ একো নাই ইয়াতে কি আছে এটো b এটো q এটো a আৰু এটো r ঠিক এইদৰে ওপৰ তলৰ খিনি ৰাখে আমি 6 to 5 টো লিখিলো কি হ'ব b into q যেটো কি হ'ব 3 to 5 into 1 plus 300 আকৌ কি পাম 3 to 5 ত কি পাম 3 to 5 ত আমি কি পাম 300 into 1 300 into 1 plus 25 আকৌ কি পাম 300 ত কি পাম 25 into 12 plus 25 into 12 plus 0 গতিকে আমি आंसर পাই গলো এইটো आंसर এইটো আমাৰ आंसर যেটো আমাৰ হেকত ৰৈ যায় আৰু হেকত 0 পাও সেইটো লাইনতে আমি প্ৰথমটো आंसर বুলি পাও এটাকে এটাকে কি লিখিম আমি কৈছে কি কিমানটা হ'ব ডাক্তৰৰ পৰা সংগ্ৰহ কৰিব এটাকে হিমাদ্ৰিয়ে লিখব নালাগে ডাইৰেক্ট লিখলে হ'ল সৰ্বাধিক 25টা ওপৰত ডাক্তৰৰ পৰা সংগ্ৰহ কৰিব এটাকে সৰ্বাধিক 25টা ওপৰত ডাক্তৰৰ বোৰ প্ৰদৰ্শন কৰিব Question number 7 ত কি দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 cm আৰু 80 cm দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব গতিকে এইটোৰ লগত লিংক আছে আগত যেটো কৰিলো এইটোৰ নিচিনা একে কি হ'ব এটো 7 দিয়া আছে কি দিয়া আছে আমাৰ ৰছী বিলাকৰ দৈৰ্ঘ্য দিয়া আছে ৰছী দুটা গতিকে দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য কিমান দিয়া আছে ক্ৰমে 64 cm আৰু 84
84 নহয় 80 সেন্টিমিটার এখানে দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য গতিকে সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে আগৰ নিচিনা কি কৰিম যেহেতু গেটাৰ দেন কোনটো ডাঙৰ আছে 80 ডাঙৰ 80 টুকুৰা 80 গেটাৰ দেন এটো এতিয়া ইকুইলিডৰ বিভাজন প্রমেয়িকা ব্যবহার করি পাও ব্যবহার করি কি পাও ইকুইলিডৰ বিভাজন প্রমেয়িকা 80 টা আগত লিখিলা 80 ডাঙৰ সংখ্যাটো লিখিলে এতিয়া আমি কি কৰিম আগৰ নিচিনাকৈ হৰণ কৰিম কাক হৰণ কৰিম 80 হৰণ কৰিম আমি 64 এৰে উত্তৰটো গমে পাইছা ইকুৱেল টু BQ প্লাস R যত 0 এটা R লেস দ্যান B 64 ৰে 80 কিমান বাৰ যাব নিশ্চয় এবাৰ যাব 80 80 ৰ পৰা যদি 64 টো মাইনাস কৰো কিমান হ'ব 6 1 এবাৰ কি হ'ব 60 ৰে কিমান যাব 16 এৰে 64 16 ৰে কিমান বাৰ যায় 16 দিনে না চলে 16 4 গুণ 64 মানে 64 এটাকে 0 পালে মানে আমাৰ অঙ্কটো ইয়াতে খতম 64 into 1 into B into Q into A 64 into 1 plus next palm 64 is equal to কি পাম 64 16 into 4 16 into 4 plus 0 এখানে আমার শর্ট একেবারে শর্ট হইতো এটাকে কিমান পালাম এইটো এনেকৈ লিখিও দিব পাৰা যে নিৰ্ণয় গসাগু এটাকে অর্থাৎ কি হ'ব টুকুৰাটোৰ সৰ্বাধিক দৈৰ্ঘ্য টুকুৰাটোৰ অর্থাৎ কি অর্থাৎ এখানে পাই ইয়াতে লিখি দিছো মই টুকুৰাটোৰ সৰ্বাধিক দৈৰ্ঘ্য অর্থাৎ টুকুৰাটোৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান 16 কি পাইছো সেন্টিমিটার আছে এইটো সেন্টিমিটাৰত যাব ছাত্ৰ-ছাত্ৰীসকল আজি এইখিনিতে শেষ হ'ল এইটো লেসন আজি অনুশীলনী 1.12 কমপ্লিট হ'ল গতিকে নেক্সট আমি অনুশীলনী 1.2 কোৱেশ্চন বিলাকৰ সমাধান কৰিম ভিডিও বিলাক যদি বুজি পাইছা তোমালোকে তেতিয়াহলে মোক কমেন্ট কৰি জনাবা নিশ্চয় মই আগলৈ আৰু বেলেগ ভিডিও বনাব চেষ্টা কৰিম